नमस्कार बंधु बान्धवीসকল मोर नाम बलराम बर्मन मोर यूट्यूब चेनेल क्रिएटर बलराम आसाम चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো সেৱা সেতু পোৰ্টেলৰ জৰিয়তে ইনকাম সাৰ্টিফিকেট মাত্ৰ 30 টকাত আপোনালোকৰ মোবাইলৰ সহায়ত কেনেদৰে আবেদন কৰিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। স্কিপ নকৰাকৈ সম্পূৰ্ণ আবেদন প্ৰক্ৰিয়া চাই লওক। যদি मोर चेनेलत लाइक और सबस्क्राइब करा नाई तेनेहले लाइक और सबस्क्राइब करी ऑल नोटिफिकेशन तो ऑन राखी नतुन नतुन भिडिओ पाई थाकार भावे तेनते बोलक आजिर भिडिओ आरम्भ करो। आपनालोके सार्विस ऑप्शन जाबो यात आपनालोके इनकम सर्टिफिकेट ये आपनालोके क्लिक करिब। एप्लाई ए ऑप्शन आपनालोके क्लिक करिब। सिटीजन PFC CHC ऑफिशियल आपनालोके सिटीजन रजिस्ट्रेशन क्लिक करिब। क्लिक करार पिছত आपनालोके न्यू यूजर साइन अप फॉर वेरिफिकेशन যদি আপনালোকৰ সেৱা সেতু পোৰ্টেলৰ ইউজাৰ আইডি পাসওয়ার্ড ক্রিয়েট করা আছে লগইন আৰু পাসওয়ার্ড দি লগইন কৰিব পাৰিব। যদি আপনালোকৰ ক্রিয়েট করা নাই আইডি তেনহলে আপনালোকে নিউ ইউজার অপশনত ক্লিক করিব। মোবাইল নাম্বার টাইপ করিব। আপনালোকৰ আপনার যি মোবাইল হয় মোবাইল নাম্বার ইয়াত টাইপ করিব। দি জেনারেট OTP ইয়াত ক্লিক করিব। ক্লিক কৰাৰ পিছত এখন OTP আহিব। OTP ফিল আপ কৰি সাবমিট করিব। गिवन नेम अपनार नाम ইয়াত লিখিব আৰু ইউজাৰ নেম আপনার যিকোনো এখন ইউজাৰ নেম ইয়াত দিব আৰু পাসওয়ার্ড কনফার্ম পাসওয়ার্ড জেন্ডার মেল ফিমেল হয় ইয়াত সিলেক্ট করিব মেল বা ফিমেল আৰু ডেট অফ বার্থ আপনার ডেট অফ বার্থ ইয়াত ফিল আপ করিব। পার্সোনাল মেসেজ আপুনি ইয়াত যিকোনো এটা মেসেজ লিখিব পাৰে আৰু প্লিজ ভ্যালিড দা এক্সপ্ৰেছন ক্যাপচা এই ক্যাপচা আপোনালোকে ইয়াত ফিল আপ কৰিব। এন্টাৰ এনসার ইয়াত যেটো এনসার হয় এই এনসারটো ইয়াত লিখিব। ইয়াত টিক মাৰ দিব আপোনালোকে। ইয়াত টিক মাৰ দিয়াৰ পিছত সাইন আপ অপশন ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো সেৱা সেতু পোৰ্টেলৰ ইউজাৰ আইডি পাসওয়ার্ড আপোনালোকৰ মোবাইলত আহি যাব। তে মোৰ ইউজাৰ আইডি পাসওয়ার্ড আছে মই লগইন কৰিম।
ইয়াত টিক মাৰি দিব, সাইন ইন কৰিব। স্কিপ নাও কৰিব। সেৱা সেতু পৰ্টেল ইতিমধ্যে মোৰ আইডিখন খুলিছে। এতিয়া আমি ইনকাম সাৰ্টিফিকেট কেনেকৈ আবেদন কৰিম ইয়াত আপোনাক দেখাই আছো। সাৰ্ভিস অপশনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সাৰ্ভিস আহিব। অহাৰ পিছত আপোনালোকে ইনকাম সাৰ্টিফিকেট অপশনত ক্লিক কৰিব। এপ্লাই অপশনত ক্লিক কৰিব। এপ্লিকেশন ফর ইনকাম সার্টিফিকেট আয়ৰ প্ৰমাণপত্ৰৰ বাবে আবেদন ফৰ্মখন ইতিমধ্যে আমাৰ স্ক্ৰীনত আহি গৈছে। মই ফিল আপ কৰি আছো। ল্যাঙ্গুয়েজ ভাষা আপোনালোকে ইংলিছ বা এছএমএছ দি আছো। ভাষা মই এছএমএছ অসমীয়া দি আছো আৰু আবেদনকাৰীৰ নাম ইয়াত টাইপ কৰো, এপ্লিকেণ্ট নেম। ইয়াত নাম টাইপ কৰিব। এপ্লিকেণ্ট জেন্ডাৰ আবেদনকাৰীৰ লিংগ কি, মেল না ফিমেল। মই মেল, ইয়াত মেল দিম। ফাদাৰ্ছ নেম পিতাৰ নাম। মোবাইল নাম্বাৰ ইয়াত টাইপ কৰিব। ইমেইল আইডি যদি থাকে আপোনালোকে ফিল আপ কৰিব। ইয়াত পেন কাৰ্ড নাম্বাৰ ইয়াত ফিল আপ কৰিব, যদি থাকে আপোনালোকে দিব পাৰে। ৰিলেশ্যন source of income, ইয়াত আপুনি যি কাম কৰে সেইটো দিব পাৰে। মই কাল্টিভেশ্যন দিছো। জীৱিকা আপুনি যি কাম কৰি উপাৰ্জন কৰি
যি কাম কৰি আছে আপোনালোকে এই কাম ইয়াত লিখিব পাৰে। কাল্টিভেশ্যন মই ইয়াত কাল্টিভেশ্যন আপোনালোকে দিব পাৰে। টোটাল এনুৱেল ইনকাম মুঠ বাৰ্ষিক উপাৰ্জন কিমান, মই 90,000। আপোনালোকে 90,000 মই 90,000 দি আছো। এড্ৰেছ ইয়াত ফিল আপ কৰিব। দ্বিতীয় সারি একটু নালাগে, এটি দিব নালাগে। আপোনালোকৰ ৰাজ্য আসাম ইয়াত সিলেক্ট হৈ আছে আৰু ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। মহকুমা ইয়াত সিলেক্ট কৰিব। সাব ডিভিশন সার্কেল সিলেক্ট কৰিব আৰু মজা নাম মজা টাইপ কৰিব। মজাৰ নাম কি ভিলেজ নেম টাইপ কৰিব। পুলিশ স্টেশন থানা। পোস্ট অফিস টাইপ কৰি দিব। পিন নম্বৰ টাইপ কৰি দিব। একবার চাই ল'ব আপোনালোকে স্ক্ৰল কৰি, যদি ঠিক আছে তেনেহ'লে আপোনালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰিব। ইয়েছ অপশ্যনত ক্লিক কৰিব। সাকসেস ইউৰ হেজ বিন এপ্লিকেশন সাবমিট। সাকসেস ইউৰ এপ্লিকেশন হেজ বিন সাবমিট। আপোনালোকে ইয়াত এড্ৰেছ প্ৰুফ ডকুমেণ্ট আপলোড কৰিব লাগিব। এড্ৰেছ প্ৰুফ, আইডেন্টিটি প্ৰুফ আৰু লেণ্ড ৰিচিপ্ট। এড্ৰেছ প্ৰুফ সিলেক্ট কৰিব, আইডেন্টিটি প্ৰুফ সিলেক্ট কৰিব আৰু লেণ্ড ৰিচিপ্ট সিলেক্ট কৰিব। কৰাৰ পিছত আপোনালোকে ব্ৰাউজাৰ অপশ্যনত ক্লিক কৰিব। ব্ৰাউজাৰ অপশ্যনত ক্লিক কৰি আপোনালোকে ডকুমেণ্ট আপলোড দি দিব। ইয়াত এড্ৰেছ প্ৰুফ আৰু আইডেন্টিটি প্ৰুফ আৰু লেণ্ড ৰিচিপ্ট এইবিলাক ডকুমেণ্ট আপলোড কৰিব। এতিয়া আপোনালোকে স্ক্ৰল কৰিব। সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিব। সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিব। স্ক্ৰল কৰিব। আপোনালোকৰ নামবিলাক চাই ল'ব। স্ক্ৰল কৰিব।
যদি আপোনালোকে কিবা ভুল হৈছে এডিট কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে এডিট অপশ্যনত গৈ এডিট কৰি ল'ব পাৰিব আৰু যদি প্ৰিণ্ট কৰিব পাৰিব এই অপশ্যনত গৈ আৰু মেক পেমেন্ট এই অপশ্যনত গৈ আপোনালোকে পেমেন্ট কৰিব লাগিব মই আপোনালোকক দেখাই আছো আপোনালোকে স্কুলত গৈ চাই ল'ব এনেকৈ মেক পেমেন্ট অপশ্যনত মই ক্লিক কৰিলোঁ এনেকুৱাকৈ আহিব আপোনালোকে এগ্ৰি অপশ্যনত গৈ আপোনালোকে প্ৰচেছ অপশ্যনত ক্লিক কৰিব ওকে অপশ্যন কৰি টার্মস কন্ডিশন ইয়াত ক্লিক কৰিব এগ্ৰি অপশ্যনত ক্লিক কৰিব পেমেন্ট গেটওয়ে অপশ্যনত ক্লিক কৰিব डेबिट कार्ड और नेट बैंकिंग क्रेडिट कार्ड দিয়ে আপোনালোকে পেমেন্ট কৰিব পাৰিব পেমেন্ট কৰিলে আপোনালোকৰ ৰিচিপ্ট জেনাৰেট হ'ব আৰু মোৰ ভিডিও চাই যদি আপোনালোকৰ ভাল লাগিছে লাইক আৰু সাবস্ক্ৰাইব কৰিব লগতে শেয়াৰ কৰিব থ্যাংক ইউ ধন্যবাদ।